Hello guys, welcome to my YouTube channel. বলক আজি মোৰ গাহৰি ফাৰ্মখনৰ কিছু দৃশ্য দেখাম মানে সৰুকে মই আৰম্ভ কৰিছো এবাৰ প্ৰথম গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিছো কি কৰো মই তাত কেনেকে কিদৰে তাহাঁতক কি খুৱাও সকলোবোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো এতিয়া এই দুটা হৈছে ইয়ৰ্কশ্বায়াৰ আৰু এইফালে আছে ইয়ৰ্কশ্বায়াৰ দুটা তাৰ পৰা এইফালে লাষ্টত আছে ঘুংৰু প্ৰজাতিৰ তিনিটা দেন মই এতিয়া ফাৰ্মখন নতুনকৈ খুলিছো আৰম্ভ কৰিছোহে লাহে লাহে ডাঙৰ হ'ব তাৰ পৰা এতিয়া আৰম্ভ কৰিছো সৰু হুৱাকে এতিয়া হেতক মই দানা দি আছো দানা খাইছে তাহাঁতি সকলোৱে দানা তাহাঁতক মানে মই মিক্স কৰি দিওঁ ভাত তুমগুৰি কচু তেনেকৈ মিক্স কৰি দিওঁ আৰু এইফালে আপোনাৰ কিনা দানাটো ইউজ কৰোঁ কিনা দানা দিওঁ তাৰ পৰা এতিয়া এইকেইটা প্ৰথমে আনিছিলোঁ মই সিহঁতৰ 2 months হৈ গ'ল তাৰ পৰা এইকেইটা হৈছে 1.5 মাহ এইকেইটা কেইদিনমান হৈছে অনা ফাৰ্মখন আমাৰ ঘৰৰ পৰা বহুতেই আঁতৰত এইটো ইফালে ঘৰ আছে ইফালে পিছফালে কৰিছোঁ ইয়াতে আঁতৰত আৰু ঘৰৰ পৰা ফাৰ্মখন অলপ আঁতৰত হ'লে ভালেই গোন্ধ চোন্ধৰ কাৰণে ভাল আৰু মানে গোন্ধটো নাযায় ন তেনেকৈ আঁতৰত হ'লে ভাল আৰু সদায় ফাৰ্ম চফাকৈ ৰাখিব লাগে তেতিয়া বেমাৰ আজাৰ পটককৈ নাপায় একো কৰিব নোৱাৰে আৰু ভিডিঅ'টো জনাব কেনে পালে ভাল পালে লাইক ছাবস্ক্ৰাইব কমেণ্ট জনাই দিব আৰু যদি বেয়া পাইছে ডিছলাইক কৰি দিব যদি ভাল পাইছে লাইক কৰি দিব এটা